সেইদিনা আছিল 2 অক্টোবৰ তাৰিখটো আৰু দিনটো ভালে ভালে গ'ল বাৰু। ককাও ভালে আছিল সেইদিনা। দিনত মঙলদৈতো গৈছিল মোৰ বিয়াৰ কাৰণে। তেওঁ চোলা পিন্ধিছিলে, প্ৰতিবাহী কৰিব গৈছিল, দি থৈও আহিছিল। ভালে আৰু আমাৰ লগত সন্ধিয়া কথা পাতিছিল ভাত খাবৰ টাইমত। বিয়াৰ লগত কিবা কিবি কথা পাতি আছে পাকঘৰত। বাকী দিনত চেণ্ডেল পিন্ধি নাযায় আকৌ, সেইদিনা চেণ্ডেল পিন্ধি পাকঘৰত গৈছিল বোলে। আইতাইও কৈ থকা শুনিছোঁ আমিও। প্ৰিয়াই জোকাই আছে আৰু আমাক দেখোন যাব নিদিয়ে, আজি ককা কি হ'ল এনেকৈ কথাবিলাক বোলে অলপ অলপ বুজি বুজি আছিল। আইতাই কৈ থকা শুনিছোঁ, কাৰণ আইতাহঁতৰ আমাৰ ঘৰ একেলগে ওচৰা ওচৰি লাগা লাগি হৈ আছে। আমাৰ খুৰা ককা হয় আৰু হঠাৎ তেওঁ অসুস্থ হ'ল। আৰু উঠি দাদা আকৌ ভাত খাব যোৱা নাছিল, অলপ পাছত যাই আমি পাকঘৰত গ'লোঁ। তাৰপাছত দাদাই দেখোন কৈছে, এই ককাৰ গাটো বেয়া, কিবা হৈছে, মই অলপ পাছত ভাতটো খাওঁ। তাৰপাছত আমাৰ এতিয়া কিবা কিবি হৈ গ'ল, ভাত ইমান খাব নোৱাৰিলোঁ আৰু তাতে আধাতে এৰি থৈ ইয়াতে আহিলোঁ। ককা একদমেই গাটো বেয়া, তেতিয়া মাত বোল আৰু একো পোৱা নাই আমি। বিচনাতে বমি, একদম বহুত বমি কৰিছে, মাত বোল নাই, ঘৰ ঘৰাই মাত দি আছে গলটো। আমিও সেনেকৈ এতিয়া কি কৰিম, 108 মতা গৈছে, তেল মালিচো কৰা হৈ আছে, ইফালে ঘৰো ঘৰাই আছে গলটো। বহুত ভয় লাগি আছে কি হ'ল বুলি। ইমান হঠাৎ ৰাতিপুৱা মঙলদৈত যোৱা মানুহটো সন্ধিয়ালৈ ঠিকে আছে, তাৰপাছত কি হ'ল বুলি এনে। তাৰপাছত মঙলদৈত নিয়া হ'ল, তাতে 11টামানত ফোন কৰিছোঁ, চেলাইন এটা দি থোৱা আছে বুলি কৈছে। মনটো ভাবিছোঁ ভাল হ'ব, বেমাৰ হয় সকলোৰে। তাৰপাছতে বোলে ৰাতি গুৱাহাটী ৰেফাৰ দিছে আকৌ, তাতে CT স্কেন এনেকৈ কিবা কিবি কৰাৰ পাছত বেছি পৰ নাথাকিলে আৰু প্ৰেছাৰ ষ্টক হৈ গ'ল। এক চাইড মৰা বুলিয়ে কৈছে। দাদা যিহেতু লগত গৈছিল, শিৱ খুৰা দাদা লগত গৈছিল, আৰু বাখুৰা পাছত গৈছিল বাইক লৈ পেলাই। আৰু ৰাতি 2টামান বজাতে তেওঁ 2:10-20 মানত ঢুকাইছে তেওঁ। আৰু এয়া ৰাতিপুৱা ককাক হস্পিটেলৰ পৰা অনাৰ পাছত দৃশ্য এইবিলাক। ঘৰত অনাৰ পাছত এনেকৈ যে ককা হঠাৎ এৰি গুচি যাব ভবা নাছিলোঁ সপোনতো। দেউতাই যোৱা 2 বছৰ এয়া পাহৰিব পৰা নাই। আকৌ এতিয়া ককাও আমাক এৰি থৈ গ'ল। তেওঁ য'তে আছে শান্তিত থাকক, সুখেৰে থাকক। স্মৃতি বুলি কি ক'ম আৰু, মনত পৰি থাকিব সদায়। তেওঁৰ লগত থকা, কথা বতৰা পতা, বহুত জমনি কৰি আছিল আমাৰ লগত, সকলোৰে লগত। এতিয়া আৰু এই ভিডিঅ'বিলাককে চাই মনত পেলাই থাকিম আৰু। ধৰা একদম খালি দিছোঁ লগনটো আপোনাৰ তাত আছে নহয়। কি হৈছিল কালি ৰাতি? জালুকবাৰী পাওঁতে জালুকবাৰী পাওঁতে আমিও আকৌ আছোঁ আমি আইতা এটা ভাত খালে ওলাই থাকোঁ। একবাৰ দেখাই দিয়া তুমি। খাই থাকোঁতে আমাক কথা পাতিলে। পেন ডাই ফোন কৰিছে।